হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু পৰীক্ষা আহি পালে চবৰে মানে যিসকলে পৰীক্ষা দিব আৰু তেওঁলোকৰ পৰীক্ষা আহি পালে আৰু যোনবিলাকে মানে পৰীক্ষা মানে যোনবিলাক মানে কমজুৰি ষ্টুডেণ্ট মানে আমাৰ দৰে আৰু মানে যোনবিলাকে পাছ কৰাৰ ইচ্ছা মানে থাৰ্ড ডিভিজন পাছ কৰিব লাগে, যোনবিলাকে জানে সেইবিলাকৰ কথা কোৱা নাই, যোনবিলাকে নাজানে তেওঁলোকক মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কেইটামান টিপছ বুলি ক'ব পাৰোঁ, কেইটামান টিপছ দিম বুলি ভাবিছোঁ। তো আৰু যোনবিলাকে জানে এইবিলাক ভালদৰে পঢ়া শুনা কৰিছে তেওঁলোকে ভিডিঅ'টো চাই টাইম নষ্ট নকৰিব, আপোনালোকে পঢ়ক। আৰু যোনবিলাকে মানে পাছ কৰাৰ ইচ্ছা আছে তেওঁলোকে ভিডিঅ'টো চাব পাৰে। এতিয়া প্ৰথম যেতিয়া আপুনি পৰীক্ষা হলত যাব, তেতিয়া যাই পেলাই প্ৰথম প্ৰশ্নখন পঢ়িব আৰু পঢ়ি পেলাই যিকেইটা জানে কুৱেশ্যন সেইকেইটা লিখিব। প্ৰথমতে জানাকেইটা লিখি ল'ব। আপুনি ধৰক প্ৰথমটো নাজানে 12 নম্বৰটো জানে, 12 নম্বৰ যদি কিবা ক খ আছে তেতিয়াহ'লে 12 নম্বৰ ক দি পেলাই এনচাৰটো লিখিব। বহুতে জানে এইবিলাক কথা, বহুতে নাজানেও। চিৰিয়েলি লিখাৰ কোনো প্ৰয়োজন নাই, যোনকেইটা জানে সেইকেইটা লিখিব ফাৰ্ষ্ট। তাৰপিছত আৰু আপুনি কি কৰিব, প্ৰথম 3টামান পাত যিমান পাৰে সিমান মানে কাটা কাটি নকৰিব, মানে ভালদৰে চাফ চিকুণকৈ লিখিব ট্ৰাই কৰিব প্ৰথম 3টামান। কাৰণ যেতিয়া বহিখন চাই মানে যোনে বহিখন চাই তাৰ মানে চোৱাজনৰ মানে যাতে মানে আপোনাৰ বহিখন চাই পেলাই বেয়া নালাগে, মানে যাতে ভাল ভাৱ এটা আহে আৰু। তো সেনেকৈ ভালদৰে চাফ চিকুণকৈ যিমান পাৰে লিখিব ট্ৰাই কৰিব। তাৰপিছত আৰু কি কৰিব, ধৰা হ'ল আপোনাৰ 5 নম্বৰ থকা এটা প্ৰশ্ন আহিছে। 5 নম্বৰ থকা প্ৰশ্নটো আপোনাৰ অলপমান মনত আছে, কিন্তু 5 নম্বৰ প্ৰশ্নটো আপুনি যেনেকৈ নহওক 2টা বা 1.5টা পাত লিখিবই লাগিব। 5 নম্বৰ কুৱেশ্যন এটাত মিনিমাম লিখিবই লাগিব। আপুনি সেইখিনি কেনেকৈ লিখিব, মানে কি কৰিব, আপুনি এতিয়া যিমান পাৰে আপুনি আখৰকেইটা ডাঙৰ ডাঙৰকৈ লিখিব আৰু স্পেচটো বেছিকৈ দিব, বহলটো এনেকৈ ঠাইখিনি বেছিকৈ দিব। সেনেকৈ মুঠতে যেনেকৈ নহওক আপুনি 2টা বা 1.5টা পাত কৰিবই, যিখিনি জানে সেইখিনি দিয়ে ডাঙৰ ডাঙৰকৈ লিখিব। পাতটো বাদ দিয়ক, পাতৰ টেনশ্যন নল'ব, পাত বহুত আছে। তো সেনেকৈ লিখিব। আৰু মাষ্টৰবিলাকে বহিখন যেতিয়া চাই তেতিয়া আপোনাক যিমান পাৰে সিমান নম্বৰ দিব ট্ৰাই কৰে, কিন্তু নম্বৰ দিব নোৱাৰাৰ কাৰণে বহুতে ফেইল কৰে। নম্বৰ দিবা মানে নাই কিয়, ক'ত নম্বৰ দিব। আপুনি যদি চাব, যদি 30 নম্বৰ লাগে পাছ কৰিব, যদি আপুনি 10 নম্বৰ যদি লিখে আপোনাৰ পাছ কেনেকৈ কৰাই দিব, পাছ কৰিব নোৱাৰে। গেছ মাৰ্ক আপুনি যদি 25 পায় বা 27 পায় তেতিয়াহ'লে 3 নম্বৰ বা 5 নম্বৰ দি পেলাই গেছ মাৰ্ক দি পেলাই তেনেকৈ পাছ কৰাই দিব পাৰে। কিন্তু 10 নম্বৰ যদি লিখে তেতিয়াহ'লে আপুনি কেনেকৈ পাছ কৰাই দিব, পাছ কৰাই দিব নোৱাৰে। সেইকাৰণে যিমান পাৰে সিমান লিখিব ট্ৰাই কৰিব। মুঠতে জানাকেইটাতো লিখিব। আৰু কিছুমানে কি কৰে, চাই লিখিলে আপোনাৰ টাইমখিনি মানে সেই চাই লিখাৰ মানে বেলেগৰ তাত চাই যেতিয়া লিখে তেতিয়া আপুনি কি কৰিব, এটা লাইন একেবাৰে চাই লিখিব। ধৰা হ'ল কিছুমানে লিখে নহয় তেওঁৰ জন্ম হৈছিল ইমান চনত, কিছুমান এনেকুৱা ল'ৰাও আছে একবাৰ এনেকৈ চাব তেওঁ জন্ম হৈছিল, সেনেকৈ লিখাতে আপোনাৰো টাইমখিনি যাব আৰু মাষ্টৰ যে থাকে মাষ্টৰো গালি পাৰিব আপোনাক। তো আপুনি কি কৰিব, একেবাৰতে এটা লাইন চাই আহিব, তেওঁৰ জন্ম হৈছিল ইমান চনত, সেনেকৈ পঢ়ি পেলাই ইয়াতে লিখিব। তো সেনেকৈ লিখিব, তেনেকৈ লিখিলে টাইমখিনিও বাচি যাব, আপোনাৰ লিখাও হ'ব, আপোনাৰ মাষ্টৰে গালি নাপাৰে। গম পালে? আৰু কি কৰে, আৰু মই এটা সেই কৰিছিলোঁ, মানে টিপছ বুলি ক'ব পাৰে। মই লাষ্টত কি কৰিছিলোঁ, যদি মানে আপোনাৰ একো লিখিব লগা নাই, প্ৰথমতে নকৰিবই, প্ৰথমতে আপুনি যিমানখিনি পাৰে ভালদৰে পাৰাখিনি লিখিলে, নোৱাৰাখিনি এনেকৈ ক'ৰবাত এনেকৈ চালে বা কিবা সেনেকৈ কৰিলে আৰু। তো সেইখিনি লিখিলে চাফ চিকুণকৈ এনেকৈ লিখিলে, তাৰ যেতিয়া আপুনি মানে সেই নাই আৰু পূৰা যিমান পাৰে লিখিব ট্ৰাই কৰিব। কাৰণ কোনোবা এটা প্ৰশ্ন এটা আপুনি জানে 2 লাইন জানে, 5 নম্বৰ কুৱেশ্যন এটা 2 লাইন জানে, সেই 2 লাইন তলে লিখি থৈ আহিব। যেনেকৈ নহওক 2 লাইন তলে লিখি থৈ আহিব, মানে সেই 2 লাইনটোৰ পৰা আপুনি 1 নম্বৰ হয়তো পাব, হাফ নম্বৰ হয়তো পাব। সেই মানে যদি আপুনি যদি কেতিয়াবা পাছ কৰিব লাগে আধা নম্বৰ ধৰি ফেইল কৰে মানুহে। সেইকাৰণে যিমানখিনি জানে, এটা যদি আপুনি প্ৰথমত 2 লাইন জানে আৰু শেষত 2 লাইন জানে, সেই শেষত 2 লাইন আৰু প্ৰথমত 2 লাইন আপুনি প্ৰথমৰ দিনা ভালকৈ লিখিলে, মাজত কিবা অলপমান আৰু সেইটো পাথৰৰ যদি কিবা ৰিলেটেড কুৱেশ্যন আছে তাৰ মাজতখিনি মাজত ভৰাই দিলে আৰু শেষত সেইখিনি লিখিলে। তেনেকৈ লিখিব। আৰু মই এটা কি কাম কৰিছিলোঁ গম পাইছেনে, যেতিয়া মই পৰীক্ষা দিছোঁ, নম্বৰ পাইছোঁ নে গম নাপাওঁ, কিন্তু মেট্ৰিকত সেইবিলাক চাব নোৱাৰি নহয়, নম্বৰ পাইছোঁ নে বহি চাব নোৱাৰি। মই কি কৰিছিলোঁ, মেট্ৰিকত জানাকেইটা লিখিছোঁ, জানাকেইটা লিখি পেলাই লাষ্টত মই আৰু এটা লিখা কুৱেশ্যন আকৌ এবাৰ লিখি থৈ আহিছোঁ। কেনেকৈ কৰিছোঁ, মানে আপুনি ডাইৰেক্ট একেলগে নিলিখিব সেই কুৱেশ্যনটো, ছেকেণ্ড পাৰ্টত লিখিছে আৰু লাষ্টত লিখিব লাগিব, তেতিয়াহে আপোনাৰ সেইটো হয়তো ছাকচেছ হ'ব পাৰে। এইটো আপুনি টাইম, কিন্তু যদি আপোনাৰ যদি জানাৰ কুৱেশ্যন সেই কৰি পেলাই নকৰিব, যদি এনে বহি আছে লিখিব একো পোৱা নাই তেতিয়াহে আপুনি লিখিব, এনে নকৰিব। এনেকুৱা সেইটো পাব পাৰে নাপাব পাৰে, কিন্তু মই পাইছোঁ নে, মই লিখিছিলোঁ কিন্তু পাইছোঁ নে নাই পাই মই নাজানো।
আৰু আপোনালোকে মুঠতে আপোনালোকে কি কৰিব মাষ্টৰক চান্স দিব যাতে নম্বৰটো দিব মানে চান্স পায় মাষ্টৰে বহুত এনেকুৱা চান্স মানে আপুনি লিখিলে দিব নম্বৰটো দিব পাৰে যদি আপুনি নিলিখে ক'ত নম্বৰ দিব মুঠতে যিয়ে নহওক আপুনি যিমান পাৰে সিমান লিখিব ট্ৰাই কৰিব আপোনালোকে কিছুমান ভাবে নহয় আৰু কিছুমান আপুনি যিমান পাৰে আপোনালোকে বনাই লিখিব ট্ৰাই কৰিব মুখস্থ কৰিলে কি হয় আপোনাৰ মুখস্থ কৰিব পাৰিব কিন্তু মুখস্থ কৰিলে পৰীক্ষা হ'লে যদি আপোনাৰ এটা ৱৰ্ড যদি আপুনি প্ৰথমখন লিখিলে মাজতে যদি এটা ৱৰ্ড যদি আপুনি পাহৰি যায় সেই ৱৰ্ডটোৰ কাৰণে আপুনি গোটেই বাকীখিনি টাইমখিনি বৰবাদ হৈ যায় বাকী আপুনি লিখিবই নোৱাৰে তো তেনেকুৱা হৈ যায় সেইকাৰণে আপুনি যিমান পাৰে বনাই লিখিলে কি হয় আপুনি অট'মেটিক আহি থাকে বস্তুটো যদি আপুনি মুখস্থ কৰি যদি লিখে তেতিয়াহ'লে কি হ'ব মুখস্থ হিচাপত যাব না বস্তুটো সেই মুখস্থ হিচাপত গ'লে মাজতে যদি এটা শব্দ যদি পাহৰি যায় বা দুটা যদি পাহৰি যায় তেতিয়া আপোনাৰ বাকীখিনিও আপুনি মানে লিখিব নোৱাৰে তো সেনেকৈ টাইমখিনিও বৰবাদ যাব আপুনি সেনেকৈ সেইকাৰণে যিমান পাৰে বনাই লিখাত ট্ৰাই কৰিব বনাই লিখিব আৰু মুঠতে আপুনি যেতিয়া পৰীক্ষা দিব যাব যিমান পাৰে সিমান লিখিব ট্ৰাই কৰিব অলপমান জানে বেছিকৈ জানে মুঠতে যি জানে 5 নম্বৰ কুৱেশ্যনত 1 লাইন জানিলে 1 লাইন হ'লে লিখি থৈ আহিব এনে এৰি থৈ নাহিব মুঠতে তো তেতিয়া নম্বৰটো দিব মানে মাষ্টৰক চান্স দিব লাগিব না চান্স যদি নম্বৰ একো নিলিখে ক'ত নম্বৰ দিব এতিয়া কিবা তেনেকৈ হাফ নম্বৰ হৈ দিব পাৰিব তো তেনেকুৱা তো ভালদৰে পৰীক্ষা দিয়া আৰু পৰীক্ষা আহিলে বেছি দিন নাই তো আজিলৈ বাই বাই জয় অসম